ফ্ৰেণ্ডছ, শুভ শিৱৰাত্ৰি। আজি মই দেখুৱাম শিৱৰাত্ৰিৰ ভোগৰ আয়োজন। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। পায়স বহাই দিছোঁ। প্ৰথমে গাখীৰখিনি গৰম কৰি মই চাউল দি দিছোঁ। তাৰপিছত ইয়াত মই খেজুৰৰ গুড় দিছোঁ। চাওক আমাৰ পায়স হৈ গৈছে। মই এতিয়া ঘিত লুচি ভাজিম। মই লুচি ভাজি আছোঁ। চাওক লুচিখিনি ধুনীয়া ফুলিছে। মই লুচি ভজা হৈ গ'ল। এতিয়া মই ইয়াত বেঙেনা ভাজি আছোঁ। ভোগৰ লগত 5 ধৰণৰ ভাজি দিব লাগে। মোৰ 5 ধৰণৰ ভাজা কৰা ভাজিখিনি বনাই লৈ মই লাবৰা বহাই দিছোঁ। ইয়াত বহুত আঞ্জা আছে। চাওক লাবৰাখিনি হৈ গৈছে। আজি ৰন্ধাটো মই সম্পূৰ্ণ খৰিতে বনাইছোঁ। মই খিচিৰি বনাম। খিচিৰিৰ কাৰণে মই দালি অকণমান ভাজি ল'ম। তাৰপিছত দালিখিনি নমাই লৈ মই তেল দিছোঁ। তেলত শুকান জলকীয়া, পাঁচফোৰণ, তেজপাতা সম্ভাৰ দি মই দালিখিনি দি দিছোঁ। দালিখিনিৰ লগতে মই চাউলখিনিও দি দিলোঁ। এইখিনি মই অলপমান ভাজি ল'ম। ইয়াতে মই হালধিৰ গুড়ি, জিৰাৰ গুড়ি, নিমখ, অলপমান জলকীয়াৰ গুড়ি দিছোঁ। এইখিনি অকণমান ভাজি ল'ব লাগিব। মোৰ ভাজা প্ৰায় হৈ আহিছে। চাওক ভাজা হৈ গ'লে মই এতিয়া পানী ঢালি দিলোঁ। সিদ্ধ হ'লে খিচিৰি হৈ যাব। খিচিৰি হৈ গৈছে। ইয়াত মই অলপ কাজু বাদাম, কিচমিচ দিছোঁ। এতিয়া অলপ ঘি আৰু আদা বটা দি মই এইখিনি নমাই ল'ম। মই খিচিৰিখিনি নমাই লৈছোঁ। আমাৰ খিচিৰি ৰেডি।